নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই ময়দা পৰানো কি বনাব ওলাইছো ভাবিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ময়দা বিস্কুটৰ কাৰণে প্ৰয়োজন হোৱা সামগ্ৰীকেইটা হৈছে এয়া আধা কাপ ময়দা, চেনি, এইটো কালজিৰা মই প্ৰয়োজন অনুসাৰে ইউজ কৰিম। কেইটামান লৈছো কাজু, কেইটামান ইলাচি, সামান্য পৰিমাণৰ নিমখ আৰু এই পানী অলপ লৈছো আৰু লৈছো এইটো ৰিফাইন মই প্ৰয়োজন অনুসাৰে ইউজ কৰিম। এতিয়া মই এটা পাত্ৰ লৈছো, এইটোতে মই এই ময়দাখিনি দি দিম আৰু দিম মই অকণমান নিমখ আৰু দিম মই ইলাচি কেইটা এই গুটি উলিয়াই ললো বাকলি গুচাই ইয়াতে দিম আৰু দিছো মই ৰিফাইন অলপ। এতিয়া গিটা মই মিক্স কৰি লম আৰু এতিয়া মই এই কালজিৰা কেইটা ইয়াতে দি দিম, দি আকৌ এবাৰ মই মিক্স কৰি লম। এতিয়া মই এই পানীখিনি এই ডাঙৰ বাচনটোতে লৈ লৈছো, সুবিধা হ'ব তেতিয়া পানীখিনি আৰু এই চেনিখিনি ইয়াতে দি দিম। এতিয়া আমি লাহে লাহে এখন চামুচেৰে অকণমান ঘুটি ল'ম। চেনিখিনি সম্পূৰ্ণ গোল নকৰোঁ, অকণমান লৰাই ল'ম। হৈ গৈছে। এতিয়া মই এই পানীখিনি অকণমানকৈ দি মই ময়দাখিনি সানি ল'ম। তলৰ চেনিখিনি দিব নালাগে, ওপৰৰ পানীটো দিহে সানিব লাগে। চেনিখিনি দিম আমি পাছত দিম, এইটো সানি ল'ম সম্পূৰ্ণকৈ। ভালদৰে মিহল কৰিলে ভাল হ'ব বস্তুটো। এয়া অলপ দেৰি সানিলোঁ মই। এতিয়া এই তলৰ ৰখি যোৱা চেনিখিনি সৈতে মই গোটেই পানীকণ ইয়াতে দি দিম। পানীকণ দিছোঁ। এতিয়া মই আকৌ এবাৰ ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। কিন্তু মঠাৰ লগতে কথা, যিমান মঠে সিমানে বিস্কুটটো মচমচীয়া হয়, খাবলৈ সোৱাদ হয়। এতিয়া মোৰ মঠাটো অলপ হৈ গৈছে। এতিয়া মই এই কাজুকেইটা মিহি মিহি কৰি ল'লোঁ। এয়া এতিয়া কাজুকেইটা ইয়াতে অলপ দি দিম, ইয়াতে দি দিম। দিয়াৰ পাছত এতিয়া আকৌ এবাৰ মঠিম। অলপ মঠিব লাগিব কাজুকেইটা দিয়াৰ পাছত। বস্তুটো হৈছে আৰু কোমল কোমল হৈছে বস্তুটো। এনেকৈ চালে আমি যেতিয়া এনেকৈ এডাল আঠা নিচিনা দেখিম তেতিয়া আমি ভাবিম যে মঠাটো হৈ গৈছে। এইটো মঠাটো হৈ গৈছে, এইটো হৈ গ'ল। এতিয়া মই এইটো লাডু কৰি এইটো ইয়াতে ৰাখি দিম অকণমান। মই লাডুটো এইটো মানে দুভাগ কৰিম, মানে দুভাগ কৰি এটা গোল কৰি এখন বেলনাত অলপ ইয়াতে মই অলপ ময়দা সানি ল'ম। সানি লৈ এইটো লাহে লাহে হাতেৰে এনেকৈ মই অলপ চেপেটা কৰি ল'ম। প্ৰথমে এনেকৈ চেপেটা কৰি বেলনাখনত হাতেদি অলপ এনেকৈ মই বহল কৰি ল'ম। বহল হৈছে। এতিয়া মই এডাল বেলনা মাৰিয়ে লাহে লাহে বেলিব লাগিব। এয়া বেছি হেঁচা দিব নালাগে, লাহে লাহে একেটা চাইডে নহয় লুটিয়াই ল'ব লাগিব। এনেকৈ বেলি যাম মই। এতিয়া বেলি ল'ম। মোৰ বেলা হৈ গৈছে, এইটো হৈ গ'ল মোৰ বেলা এইটো। এতিয়া মই এখন চুৰিয়ে কাটি যাম।
ল'ব লাগিব। মই বিস্কুটখনৰ ওপৰত জুচলা কাঠিটো এটা চেপ দি দিছোঁ। দেখিবলৈ ভাল লাগিব দিছোঁ আৰু এয়া মোৰ বিস্কুটখন চেপ দিয়া হৈ গৈছে। এতিয়া মই এই বিস্কুটকেইখন এখন টেৱাত ৰিফাইন দি ভাজি ল'ম। টেৱাখন পাতি ল'লোঁ, অলপ গৰম হৈছে। মই ইয়াতে এতিয়া ৰিফাইন অলপ ঢালি ল'ম। তেলখিনি গৰম হ'লত এতিয়া মই বিস্কুটখন এখন এখনকৈ ইয়াতে কেৰাহীত দি যাম। লক্ষ্য কৰিব লাগিব যাতে ইখনৰ লগাত ইখন লাগি নাযায়। এখন এখনকৈ মই এতিয়া তেলতে ভাজি ল'ম। ফুলি আহিছে দেখিছেনে? এয়া গেছটো একদম কমত ল'ব লাগিব। ৰঙা হৈ আহিছে। এয়া বিস্কুটখন মোৰ ভজা হৈ গৈছে। এতিয়া মই এখন বিস্কুট এটা মই ডিছ এখনলৈ কাঢ়ি ল'ম। এয়া মোৰ ময়দা বিস্কুট ৰেডি হৈ গ'ল। খুব কম সময় প্ৰয়োজন হয় আৰু বেছি বস্তু নালাগে আৰু খাবলৈ বহুত সোৱাদ আৰু মচমচীয়া হয়। আপোনালোকেও ট্ৰাই কৰি চাব আৰু খাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলোকে বৰ্তমান মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। নমস্কাৰ।